নমস্কাৰ হেল্প এণ্ড গাইডলৈ সকলোকে পুনৰ স্বাগতম। আজিৰ ভিডিঅ'টিত আছে পৰিবহণ ব্যৱস্থা আৰু পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰসমূহ। পৰিবহণ হৈছে মানুহে এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰাকে পৰিবহণ বুলি কোৱা হয়। পৰিবহণ চাৰি প্ৰকাৰৰ, এটা পথ পৰিবহণ, ৰেল পৰিবহণ, বিমান পৰিবহণ আৰু জল পৰিবহণ। পথ পৰিবহণ বুলি ক'লে পথেৰে অহা যোৱা কৰাকে পথ পৰিবহণ বুলি কোৱা হয়। পথ পৰিবহণ আটাইতকৈ পুৰণি পৰিবহণ ব্যৱস্থা আৰু পথ পৰিবহণে জনসাধাৰণৰ অহা যোৱা আৰু মাল বস্তু অনা নিয়াৰ বাবে অতি সুচল আৰু সুবিধাজনক। এতিয়া আমি জানো আহা পথ পৰিবহণ ব্যৱস্থাৰ প্ৰধান সুবিধাবোৰ। কম দূৰত্বৰ বাবে পথ পৰিবহণ অতি উপযোগী, কাৰণ কম দূৰত্বৰ বাবে আমি ৰেল, বিমানৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ। আন এটা সুবিধা হৈছে পথ পৰিবহণ বেগী আৰু সুচল, কাৰণ আমি বিভিন্ন পথেৰে অহা যোৱা কৰাৰ লগতে মাল বস্তু সহজে অনা নিয়া কৰিব পাৰোঁ। পথ পৰিবহণৰ যোগেদি সৰু আৰু ভিতৰুৱা ঠাইৰ লগত সহজে সংযোগ স্থাপন কৰিব পাৰি। এতিয়া ইয়াত এখন মই চিত্ৰ লৈছোঁ। এইখন এখন গাঁও দিছোঁ আৰু এখন গাঁও। গাঁও দুখনৰ মাজত বেছি দূৰত্ব নাই আৰু এই গাঁও দুখন এতিয়া সংযোগ স্থাপন কৰিব হ'লে আমি পথ পৰিবহণৰে সুবিধা ল'ব লাগিব। ৰেল বা বিমানৰ ব্যৱহাৰ আমি ইয়াত কৰিব নোৱাৰোঁ। সেয়ে এনেকুৱা সৰু সৰু ঠাইবোৰৰ লগত সংযোগ স্থাপন কৰিবলৈ হ'লে পথ পৰিবহণে অতি উপযোগী। পথ পৰিবহণৰ আন এটা সুবিধা হৈছে সমভূমি অঞ্চলৰ লগতে পাহাৰীয়া বা মালভূমি অঞ্চলত পথৰ নিৰ্মাণ সহজে কৰিব পাৰি আৰু সুন্দৰকৈ যাতায়াতৰ সুবিধা দিব পাৰে। এনে ঠাইসমূহত ৰেল বা বিমান পৰিবহণৰ ব্যৱস্থা কৰিব নোৱাৰি। নেক্সট পইণ্টটো হৈছে কৃষি ক্ষেত্ৰত আৰু উদ্যোগত উৎপাদিত সামগ্ৰীবোৰ পৰিবহণৰ ক্ষেত্ৰত পথ পৰিবহণ অতি উপযোগী, কাৰণ কৃষিজাত সামগ্ৰীবোৰ প্ৰধানকৈ ভিতৰুৱা বা গ্ৰাম্য অঞ্চলত উৎপাদন কৰা হয় আৰু এইবোৰ পৰিবহণৰ বাবে পথৰ বাহিৰে অন্য পৰিবহণ সুবিধাজনক নহয়। পথ পৰিবহণ ব্যৱস্থাৰ মেৰামতি আৰু নিৰ্মাণ কাৰ্যত খৰচ কম হয়, কাৰণ অন্য পৰিবহণ ব্যৱস্থাত যিমান পৰিমাণৰ অত্যাধুনিক যন্ত্ৰপাতি আৰু কাৰিকৰী দক্ষতাৰ প্ৰয়োজন হয়, পথ পৰিবহণ ব্যৱস্থাত সেইবোৰৰ প্ৰয়োজন কম। আন এটা হৈছে পথ পৰিবহণ ব্যৱস্থাই পৰ্যটন উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে বা পোনপটীয়াকৈ সহায় কৰে। বিভিন্ন পৰ্যটন কেন্দ্ৰ বা পৰ্যটনথলীলৈ যাবলৈ হ'লে আমি ৰেল বা বিমানৰো সুবিধা লোৱা হয়, কাৰণ সকলো পৰ্যটন কেন্দ্ৰ কম দূৰত্বত অৱস্থিত নহয়। দূৰত অৱস্থিত পৰ্যটন কেন্দ্ৰবোৰলৈ যাবলৈ হ'লে আমি ৰেলৰ আৰু বিমানৰ সহায় ল'ব লাগিব, কিন্তু ৰেল বা বিমানে পোনপটীয়াকৈ সহায় কৰিব নোৱাৰে, পৰোক্ষভাৱেহে বা আওপকীয়াকৈহে সহায় কৰে। কাৰণ সেই ঠাইখনত অৱস্থিত মন্দিৰ, উদ্যান, জলপ্ৰপাত, বজাৰ বা অন্যান্য বস্তুবোৰৰ লগত সংযোগ স্থাপন কৰাৰ ক্ষেত্ৰত পথ পৰিবহণেহে প্ৰত্যক্ষভাৱে বা পোনপটীয়াকৈ সহায় কৰিব পাৰে। পৰিবহণ ব্যৱস্থাৰ আন এটা ভাগ হৈছে ৰেল পৰিবহণ। ৰেলেৰে পৰিবহণ কৰাকে ৰেল পৰিবহণ বুলি কোৱা হয় আৰু ভাৰতবৰ্ষৰ অৰ্থনৈতিক ক্ষেত্ৰত ৰেল পৰিবহণৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। ৰেল পৰিবহণৰ সুবিধাবোৰ হৈছে দীৰ্ঘ দূৰত্বৰ বাবে ৰেল পৰিবহণ অতি উপযোগী, কাৰণ আমি দূৰণিলৈ যাত্ৰা কৰিবলৈ আৰু বয়-বস্তু কঢ়িয়াবলৈ ৰেল পৰিবহণৰ সুবিধা লোৱা হয়। আন্তঃগাঁথনি আৰু ঔদ্যোগিক বিকাশৰ বাবে প্ৰয়োজনীয় সম্পদৰ যোগান ধৰাত ৰেল পৰিবহণ ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আন্তঃগাঁথনি বুলি ক'লে দেশ এখনৰ অৰ্থনৈতিক উন্নয়নৰ বাবে যিবোৰ সা সুবিধাৰ প্ৰয়োজন হয় তাকে আন্তঃগাঁথনি বুলি কোৱা হয়। আন্তঃগাঁথনিৰ উদাহৰণ হৈছে ৰাস্তা ঘাট, দলং, বিদ্যুতৰ যোগান, পানী যোগান আৰু যোগাযোগ ব্যৱস্থা বা ইণ্টাৰনেট ব্যৱস্থা। এই সকলোবোৰ নিৰ্মাণৰ বাবে যিবোৰ যন্ত্ৰপাতিৰ প্ৰয়োজন হয়, লগতে উদ্যোগৰ নিৰ্মাণৰ বাবে যিবোৰ প্ৰয়োজনীয় যন্ত্ৰপাতি ব্যৱহাৰ হয়, সেই সকলোবোৰ পৰিবহণৰ ক্ষেত্ৰত ৰেল পৰিবহণ ব্যৱস্থাই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰেল পৰিবহণ ব্যৱস্থাৰ আন এটা সুবিধা হৈছে অসমত নিয়োগ সৃষ্টি। ৰেল পৰিবহণ ব্যৱস্থা সম্প্ৰসাৰণৰ ফলত অসমৰ বহুতো লোকে কৰ্মসংস্থাপন লাভ কৰিছে।
ৰেল পৰিবহণ ব্যৱস্থাৰ আন এটা সুবিধা হৈছে ৰাষ্ট্ৰীয় ঐক্য গঢ়ি তোলা। ৰেল পৰিবহণ ব্যৱস্থাৰ ফলত অসমৰ লগত দূৰ-দূৰণিৰ ৰাজ্যসমূহ বা দূৰ-দূৰণিৰ ৰাজ্যসমূহৰ লগত অসমে ৰাষ্ট্ৰীয় ঐক্য গঢ়ি তুলিবলৈ সক্ষম হৈছে। আন এটা সুবিধা হৈছে ৰেল পৰিবহণে পথ পৰিবহণৰ বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগায়। কাৰণ পথৰ নিৰ্মাণৰ বাবে যিবোৰ যন্ত্ৰপাতিৰ প্ৰয়োজন হয় সেই সকলোবোৰ যন্ত্ৰপাতি ৰেলৰ জৰিয়তে অনা হয়। আন এটা পৰিবহণ ব্যৱস্থা হৈছে জল পৰিবহণ ব্যৱস্থা। অসমৰ জল পৰিবহণ ব্যৱস্থা মূলতঃ আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা। কাৰণ অসমত থকা নদী আৰু উপনৈবিলাকত ফেৰী বা নাৱেৰে চলাচল কৰা হয়। অসমৰ আভ্যন্তৰীণ জল পৰিবহণৰ সুবিধাবোৰ হৈছে অসম যিহেতু এখন নদীমাতৃক ৰাজ্য, সেয়ে জল পৰিবহণ ব্যৱস্থাটো আৰু উন্নত বা প্ৰসাৰৰ বাবে বহুতো সুবিধা আছে। আন এটা সুবিধা হৈছে ইন্ধনৰ খৰচ কম। অন্য পৰিবহণ ব্যৱস্থাত যিমান ইন্ধন লাগে বা খৰচ হয় সিমান ইন্ধন এই পৰিবহণত খৰচ নহয়। জল পৰিবহণৰ আন এটা সুবিধা হৈছে গধুৰ মালবস্তু কঢ়িয়াবলৈ বা পৰিবহণৰ ক্ষেত্ৰত সুবিধা হয়। ৰাস্তাবোৰত অধিক যান-বাহন চলাচলৰ ফলত ধোঁৱা বা বিষাক্ত গেছ নিৰ্গত হয় আৰু বায়ু প্ৰদূষণৰ সৃষ্টি কৰে। কিন্তু জল পৰিবহণ ব্যৱস্থাত বায়ু প্ৰদূষণৰ সমস্যা নাথাকে। জল পৰিবহণ ব্যৱস্থাই পিছপৰা ঠাইসমূহৰ জনসাধাৰণৰ ক্ষেত্ৰত অধিক অৰিহণা যোগায়। কাৰণ পিছপৰা ঠাইসমূহত ভাল ৰাস্তা-ঘাটৰ বা দলঙৰ ব্যৱস্থা নাথাকে। সেয়ে সেই লোকসকলৰ যাতায়াতৰ ক্ষেত্ৰত আৰু মালবস্তু অনা নিয়াৰ ক্ষেত্ৰত জল পৰিবহণ ব্যৱস্থাই অধিক অৰিহণা যোগায় বা সহায় কৰে। জল পৰিবহণ ব্যৱস্থা বানপানীৰ সময়ত অতি উপযোগী। কাৰণ বানপানীৰ সময়ত আমি পথেৰে অহা যোৱা কৰিব নোৱাৰোঁ আৰু তেতিয়া কলগছৰ ভূৰ বা নাৱৰ ব্যৱহাৰ কৰা হয়। আন এটা সুবিধা হৈছে জল পৰিবহণ ব্যৱস্থাত মেৰামতি আৰু পথ নিৰ্মাণৰ কোনো ধৰণৰ সমস্যা নাই আৰু খৰচো নাই। কাৰণ এই জলপথবোৰ প্ৰাকৃতিক, সেয়ে এইবোৰ সমস্যা ইয়াত নাথাকে। পৰিবহণ ব্যৱস্থাৰ শেষৰ ভাগটো হৈছে বিমান পৰিবহণ। বিমান পৰিবহণ হৈছে আকাশী পথেৰে বিমানেৰে অহা যোৱা কৰাকে বিমান পৰিবহণ বুলি কোৱা হয়। আৰু বিমান পৰিবহণ আধুনিক পৰিবহণ ব্যৱস্থাৰ এটা অপৰিহাৰ্য অংগ। বৰ্তমান সময়ত অসমৰ বিমান পৰিবহণ ব্যৱস্থাই বহুতো উন্নতি লাভ কৰিছে আৰু অসমৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰতো অৰিহণা যোগাইছে। বিমান পৰিবহণৰ প্ৰধান সুবিধাটোৱেই হৈছে বেগী। পথ পৰিবহণ, ৰেল পৰিবহণ বা জল পৰিবহণতকৈ বিমান পৰিবহণ আটাইতকৈ বেগী পৰিবহণ।